हेलो एवरीवन नमस्कार खुलुमबाय মই মালবিকাই পুনৰবাৰ আপোনালোকক মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই ভাবিছিলো ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিম বুলি, বাট আমাৰ পাকঘৰটো মানে ভাঙি গৈছে, সো কাম কৰিবলৈ মানুহ আহিছে, সেইকাৰণে মই আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিব পৰা নাই। কাৰণ কাম কৰা মানুহ আহিলেতো কিমান খৰদৰ হয় আপোনালোকে জানে, চাহ দিয়াৰ পৰা ভাত দিয়াৰ পৰা আদি কৰি, সেইটো কাৰণে মই ব্লগটো ষ্টাৰ্ট নকৰিলোঁ। কিন্তু এতিয়া মই মানে এতিয়া ৰাতি হৈছে, সো মই এতিয়া মানে মাটি দাইলৰ লগত কুকুৰা মাংস বনাম বুলি ভাবিছোঁ। সেয়ে আপোনালোকক আগতে কৈ থোৱা আছিলে মাটি দাইলৰ লগত কুকুৰা মাংস বনালে মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সো ভাবিলোঁ আজি যিহেতুকে বনাব খুজিছোঁৱে, সো আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি যাম। আৰু তেনে আমাৰ বৰমাও আহিছে। বৰমা মানে জেঠীমাহে কয় চাগে, কাৰণ মাৰ বাইদেউ হয় যিহেতুকে জেঠীমাহে হয়, কিন্তু আমি বৰমা বুলি মাতোঁ। সেই বুলি বৰমা বুলি মাতোঁ কাৰণে মানে বৰমাই কোৱা যায়। সো আপোনালোকে বেয়া নাপাব, সেইটো জেঠীমাই হওক বৰমাই হওক, মই বৰমায়ে ক'লোঁ। বৰমাও আহিছে। বৰমা মানে বিৰাট ভাল পায় মাটি দাইল খাবলৈ, সেইটো কাৰণে মানে বৰমা আহিছে যিহেতুকে মই ৰেচিপিটো বনাম, সো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাম। আৰু সেইপিনে আমাৰ মা মোবাইলত ব্যস্ত হৈ আছে। মা বেলেগ একদম ইউটিউব চাই থাকে আমাৰ মায়ে। ঠিক আছে তেন্তে বলক আমি বনাবলৈ যাওঁ। সো এতিয়া আমি আহি গ'লোঁ, যোগাৰ লৈছোঁ, দেখাই দিছোঁ কি কি। এয়া মাটি দাইলৰ খাৰ বনাবলৈ মই ইয়াত কি কি লৈছোঁ: আদা, নহৰু, জলকীয়া, আৰু ইয়াত মই লৈছোঁ এটা পিঁয়াজ। আদা, নহৰু, জলকীয়াখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। আৰু এইপিনে লৈছোঁ মই ব্ৰইলাৰ মাংস, আৰু এইপিনে লৈছোঁ মাটিমাহৰ দাইল। মাটিমাহৰ দাইলখিনি মই আধা ঘণ্টা আগতে তিয়াই থৈ দিছিলোঁ। ধুওঁতে বাকলিখিনি বেছিকৈ গুচাই দিয়া গ'ল, কিন্তু ইমান বেছি গুচাব নালাগে, অকণমান বাকলিও থাকিব লাগে। এয়া মই মছলাখিনি পিচি ল'লোঁ, দেখাই দিছোঁ। আদা নহৰু পেষ্ট। এইপিনে বৰমাই পিঁয়াজ কাটি আছে, বহুত হেল্প কৰি দিয়ে। আহিলেতো বৰমাই খানা বনায়, বৰমা আহিলে আৰু আমাৰ আৰাম হয় আৰু বহুত টেষ্টি খানা বনায়, সেইটো কাৰণে মানে বৰমাকে বনাব দিয়ে। সিহঁতে বহুত ভাল পায় বৰমা বনোৱা খানা, আৰু স্পেচিয়েলি আমাৰ বাবাই বহুত ভাল পায়। যোৱাকালি ৰাতিও বৰমাই ইমান ধুনীয়া পৰঠা বনাই খোৱালে, নান বনাই খোৱালে আমাক, চানা দাইল। আমি যেনেকৈ বনাওঁ সেনেকৈয়ে বনায়, কিন্তু বৰমাৰ বনোৱা ষ্টাইলটো অলপ বেলেগ হয়, সেইকাৰণে টেষ্টি বহুত হয়। কালি বৰমাই ধোচা বনাই দিম বুলি কৈছে আমাক। যদি বনোৱা হয়তো আমি চেলেঞ্জ ভিডিঅ' আনিম বুলি ভাবিছোঁ, চাব কিন্তু দেই। এয়া তেলখিনি গৰম হৈ গৈছে, এতিয়া মই ইয়াত কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি মই পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজিম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, এতিয়া মই ইয়াত মাংসখিনিও দি দিছোঁ। মাংসখিনি দি মই এবাৰ ভালদৰে মিলাই ল'ম। এতিয়া মই ইয়াত দিম নিমখ। নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব। লগতে মই ইয়াত দিম হালধি। হালধিখিনি দি মই আকৌ এবাৰ ভালদৰে মিলাই ল'ম। এতিয়া মই ইয়াত দিম আদা, নহৰু, জলকীয়াৰ পেষ্ট। মই ইয়াত মছলা বুলিবলৈ অকল আদা, নহৰু, জলকীয়াই ব্যৱহাৰ কৰিছোঁ, বেলেগ একো মছলা দিয়া নাই, যিহেতুকে খাৰ দিম। আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি দি মই মাংসখিনি 20-25 মিনিট ভালদৰে ভাজি ল'ম। আৰু ভালদৰে ভাজি লৈ ইয়াত মই এতিয়া পানী দি দিছোঁ। পানীখিনি দি মই লগতে মাটিমাহৰ দাইলখিনিও দি দিম, আৰু দিম মই খাৰ। খাৰটো মোৰ ইমান কাঢ়া নহয় কাৰণে মই অকণমান বেছিকৈ দিছোঁ। যদি বৰ বেছি কাঢ়া হয় তেন্তে অকণমান কমকৈ দিব। ইয়াত মই কলা খাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ওচৰত যদি কলা খাৰ নাই, চ'দা খাৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু কলা খাৰ হ'লে বেছি ভাল, মই আগৰ ভিডিঅ'টো কৈছোঁ। এতিয়া মই চব্জিখিনি উতলিবলৈ থৈ দিম। এইপিনে চব্জিখিনি উতলি আছে, সেইখিনি হোৱা মানে মই ভাতটো বহাই দিলোঁ। এতিয়া বেটি মানে অলপ শুবলৈ আমনি কৰি আছে, মাতি আছে, বেটিক অকণমান খুৱাই থৈ আহোঁ, তাৰপিছতে দেখাম আপোনালোকক।
এটা দেখাই দিছোঁ এয়া চব্জিখিনি উতলি আছে এতিয়া মই ইয়াত ঢাকনি লগাই ভালদৰে উতলিবলৈ থৈ দিম এয়া বেটি আমাৰ আমনি কৰি আছে খুব টোপনি লাগিছে তাই ন উৰুনছে হা উৰুনছে নিগা হা দে 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 উৰুবন দে ঠিক আছে বেটি খুৱাই লওঁ এয়া চব্জিখিনি উতল আহি গ'ল অকণমান ডাঠ হৈ আহিছে আপোনালোকে যদি মাটিমাহৰ দাইলটো এনেকৈ অলপ গোটা গোটাকৈ থকাটো ভাল পায় তেন্তে এনেকৈ থ'ব কিছুমানে হয়তো ভাল নাপাবও পাৰে যদি ভাল নাপায় অকণমান ঘুটনি মাৰি দিব মই অকণমান ঘুটনি মাৰি দিম তেতিয়া অকণমান গলি যাব দাইলখিনি এয়া চব্জিখিনি হৈ গৈছে অলমোষ্ট কালাৰটো অকণমান দেখিবলৈ বেয়া দেখিছে মানে কালাৰটো এনেকুৱা দেখাৰ কাৰণটো এইটোৱে যে মই দাইলটো মানে বৰমাক ধুবলৈ দিছিলোঁ বৰমাই নাজানে গোটেই বাকলিটো গুচাই দিয়া গৈছে সেইকাৰণে কালাৰটো এনেকুৱা হৈছে বাকলিটো থাকিলে অকণমান ক'লা ক'লা কালাৰ হয় তেতিয়া আৰু বেছি ভাল লাগে দেখিবলৈ কিন্তু কালাৰটো এনেকুৱা দেখিলেও টেষ্টটো একেই আছে মই মানে টেষ্ট কৰি চাইছিলোঁ নিমখ লাগিছে নাই তাতে গম পাইছোঁ এতিয়া মই শেষত মান ধনিয়া কাটি দিম আপোনালোকে এই মাটি দাইল খাৰ বনাওঁতে যদি লাষ্টত মান ধনিয়া কাটি দিয়ে নহয় ইমান বেছি মানে ফ্লেভাৰটো ধুনীয়া আহে ন ইমান বেছি টেষ্ট লাগে আপোনালোকেও ট্ৰাই কৰি চাব বনাই খাব বিৰাট ভাল লাগে খাবলৈ এয়া দেখিছেনে ইমান ধুনীয়া দেখিছে আৰু এইপিনে আলু ফ্ৰাই কৰি আছোঁ খাৰৰ লগত আলু ফ্ৰাই কিবা এটা ভাজি থাকিলে মানে ফ্ৰাই থাকিলে মানে বিৰাট ভাল লাগে খাবলৈ হৈ গ'ল আমাৰ খানা ৰেডি এতিয়া মই খাই লৈছোঁ বহুত বেছি টেষ্টি হৈছে যিসকলে আজিলৈকে নাই খোৱা সেইসকলে প্লিজ এবাৰ ট্ৰাই কৰি চাবচোন বহুত বেছি টেষ্টি হয় যিসকলে খায় সেইসকলে জানে ইয়াৰ টেষ্টটো ফ্ৰেণ্ডছ ভাত পানী খাই মেলি বাচন চাচন ধুই আহিলোঁ একেবাৰে আজৰি হৈ গ'লোঁ মানে আমি ৰাতিয়ে বাচনটো ধুই দিওঁ তেতিয়া ৰাতিপুৱা মানে ইমান লৰালৰি নহয় ৰাতিপুৱা ব্ৰেকফাষ্ট বনাব লাগে সেইকাৰণে অকণমান লৰালৰি হয় যে ৰাতিয়ে বাচন চাচন ধুই মানে ভেজাল শেষ কৰি থৈ দিওঁ আৰু ভাবিলোঁ মই ভিডিঅ'টোতো এণ্ড কৰাই নাই সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ আজিৰ ব্লগটো ইমানতে সামৰিছোঁ যদি আজিৰ ব্লগটো চাই ভাল লাগিল তেন্তে মোৰ চেনেলটো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিলেহে আমি গম পাম যে কেনেকুৱা হৈছে ব্লগটো বা ক'ত ভুল হৈছে বা ক'ত ভাল হৈছে তেনেকৈ আপোনালোকে কমেণ্ট কৰিব কমেণ্ট কৰি ক'ব ভাল বেয়া হ'লেও ক'ব ভাল হ'লেও ক'ব ভাল লাগে তেতিয়া ঠিক আছে তেন্তে লগ পাম মানে নতুন ভিডিঅ' লৈ আজিলৈ ইমানতে সামৰিছোঁ বাই বাই